বাইক বে এইফালে চাওক মাৰি দিয়া সেইকাৰণে এইবিলাক কৰি আছোঁ আমি চাহ খাই আছোঁ ভিউ চাওক আল্টিমেট ভিউ মই মানে বেছি দেখাব নহয় হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আগৰ ভিডিঅ'টো যদি চাইছে তেন্তে গম পায় মই ৰয়িঙত আছোঁ আমি ডাম্বুক কালি অৰেঞ্জ ফেষ্টিভেল গৈছিলোঁ তাত মানে থাকিলোঁ এদিন ফেষ্টিভেলত তো আজি হৈছে নেক্সট ডে আৰু এতিয়া আছোঁ আমি ৰয়িঙত লগৰখিনি গোটেইখিনি মানে পিছত আছে আমি ভাত চাত খাই লৈছিলোঁ ইয়াত ৰাতিপুৱা মৰ্ণিঙত একো খোৱা নাছিলোঁ ন তো একেবাৰে মানে সকলোকে খাই ল'লোঁ ভাত আৰু খাচী মাংস তো এতিয়া চাওক এই ৰয়িঙৰ পাহাৰ একেটা আগত তো এতিয়া আমি মেইনকৈ মায়দিয়াত গৈ আছোঁ পূৰা পাহাৰ বগাব লাগিব তো তেল চেল পূৰা ফুল কৰি ল'লোঁ কেছ নাই ৰাস্তা ফিনফিনীয়া কৈছে এতিয়া আৰু পাছ চাছ বনাব একো দৰকাৰ নাই কৈছে মানে সুধিলোঁ মানে আগত হোটেলত আৰু এতিয়া আগত গৈ থাকোঁ মানে ভাত খাই ল'লোঁ ন তো তামোল এখন খাওঁ বুলি ভাবিছোঁ ক'ৰবাত ঘুমটি দোকান আছে নেকি ডাম্বুকত মানে একচুৱেলি তামোল নাপায়ে প্ৰায় জেগাত মানে তো সেইটো কাৰণে ৰয়িঙত পাম নেকি কেনেবাকৈ অ' দাদা তামোল হ'ব তামোল তামোল নাই নেকি ৰয়িঙত তো এতিয়া মানে ৰয়িঙতো তামোল নাই কি হ'ব আৰু মানে ভাত খাই কেনে যেনে মানে তামোল এখন খাবলৈ মন যায় তো সেইটো কাৰণে আৰু এতিয়া ৰয়িঙৰ ব্ৰিজখন পামগৈ এতিয়া চাই থাকক তো গাইজ এতিয়া দলং ব্ৰিজ পাই গ'লোহি আৰু মায়দিয়া আছে ইয়াৰ পৰা 54 কিলোমিটাৰ আৰু আপোনালোকে দেখি পাইছে এখনে ব্ৰিজ মানে আগত মই ইয়াত বহুত ব্লগ বনাইছোঁ বহুত আছে 3টামান আছে চাগে এইটো চাওক পূৰা এইফালে চাওক পূৰা পাহাৰে পাহাৰ এই ব্ৰিজখনৰ পৰা মানে এতিয়া আমি ডাইৰেক্ট পাহাৰ উঠিম পূৰা ফিনফিনীয়া পাহাৰ তো আজি গাইজ ভিডিঅ'টো পূৰা ধামাকা হ'ব গৈ আছে পাহাৰত তো ভাল লাগিব আপোনালোকে ধুনীয়া ধুনীয়াকৈ চাই থাকক মজাকৈ শুই তো কৃষ্ণ কৃষ্ণ প্ৰভু ফাইনেলি পাহাৰত উঠি গ'লোঁ আৰু ইয়াত স্পীড মানে লিমিটটো আছে 20 অনলি 20টো নাযাওঁ অলপ স্পীড যাম ন তো ইয়াত ৰখি দিছোঁ মানে সকলোবিলাক আহি নাপোৱা তো গাইজ ইয়াত মানে পাছ বনাব লাগিব কিবা বোলে তো সেইটো কাৰণে পাৰ পাৰ্চন 20 ৰুপিজ তো ইয়াত পাছ বনাই যাওঁ তো গাইজ এখনে আহিছে চাওক এণ্ট্ৰি ফ্ৰী এখন থৈ লৈছোঁ মানে পাৰ পাৰ্চন 20 লৈছে আৰু মোৰ লগত পিলিয়ন তো 40 বল তো ইয়াৰ পৰা ভিউ চাব আপোনালোকে তো গাইজ এতিয়া অকল পাহাৰ এতিয়া অকল পাহাৰ দেখিব বেলেগ কোন দেখে কি হ'ল একেবাৰে আগত মই আহি আছোঁ মানে কি হ'ল একো নাই হোৱা তো গাইজ প্ৰায় 10 কিলোমিটাৰমান আহিলোঁ এতিয়ালৈকে তো মানে পূৰা কৰ্ণাৰিং মাৰিছোঁ ইয়াত এইফালে চাওক কেমেৰাত ইমান খাছ নাহে যিটো মানে নিজ চকুৱে দেখা যায় এই চালা বিৰো পূৰা খনাই
ফুল কৰ্ণাৰিং আজি ফুল কৰ্ণাৰিং এইটো চাওঁ না কেনেকুৱা বেয়া কৰ্ণাৰিং তো গাইজ এইপিনে চাওক তো ইয়াত ৰখি ল'ম এতিয়া এইপিনে চাওক তো গাইজ ইয়াত ৰখিছোঁ অলপ ভিউটো চাই লওক আপোনালোকে ইয়াৰ পৰা 1 2 3 এফালে চাওক কেমেৰাত ভালকৈ নাহিব পাৰে তো গাইজ এতিয়া ভালেখিনি ওপৰত আহি গ'লোঁ আৰু ঠাণ্ডা বহুত লাগিছে আৰু মানে চিপ চিপকৈ বৰষুণ দি আছে আৰু এইটো সময়ত বৰফ পৰি আছে নে নাই সেইটো সন্দেহ যদি বৰফ পৰি আছে ঠিকে আছে ইমান ঠাণ্ডাটো বৰফ পৰিলেই লাগে বুলি কয় তো কি হয় দেখা যায় চাওঁ তো মানে চিপ চিপকৈ বৰষুণ দি আছে তো সেইটো কাৰণে আমি ৰখি কিনে কথা পাতিলোঁ যোৱা আগত যাওঁ নাযাওঁ বতৰটো এনেকুৱা হৈ আছে মানে তাততো পূৰা ৰ'দ দি আছিলে আমি য'ত তলত আছিলোঁ এতিয়া মানে অলপ বতৰটো চেঞ্জ কৰি দিছে তো দেখা যায় কি হয় লেটছ চি ফাইনেলি ইমান আহি ইয়াত মানে সৰুকৈ মানে ভিলেজ এডোখৰ পালোঁ মানে গাঁৱৰ এডোখৰ পালোঁ আৰু ইয়াত দিছোঁ জেগা এইফালে চাওক মই মানে বেছি দেখাব নোৱাৰোঁ মানে এতিয়া বাইক চলাই আছোঁ ন চবফালে পাহাৰে পাহাৰ একো নাই অকল পাহাৰ গাইজ মোৰ হাতখন চাওক অৱস্থা ঠাণ্ডাত একদম ক'ব নালাগে হাত মোজা আছে অলপ পিন্ধি ল'ম মই হাত মোজা পিন্ধিলে মানে একচুৱেলি চলাই ইমান ভাল নালাগে মানে কাটিবলৈ বাছ দৌৰিবলৈ অলপ আগত হ'লেও পিন্ধি ল'ব লাগিব বহুত ঠাণ্ডা হৈ বহুত ঠাণ্ডা হৈ আহি আহিছে মানে অকণমান হেডলেছতে মানে আপুনি ডাইৰেক্ট তলত যাব মানে ইয়াত একো টেলিমেলি কৰিব নোৱাৰি মানে ডাইৰেক্ট তলত কৰিব এনেকৈ আমি গৈ আছোঁ আৰু 22 মান আছে মানে 22 কিলোমিটাৰমান আছে আৰু বেছি নাই বহুত ওপৰত আহি গ'লোঁ এতিয়া একদম মানে ক'ব নালাগে আগফালে ফাৰ্ষ্ট NS 200 হিমালয়ান 250 390 250 আৰু 250 গাড়ী আহি গ'ল তো গাড়ীখন চাওক ইমান ধুনীয়াকৈ ৰখি দিছে আমাৰ কাৰণে তো গাইজ কি ক'ম আপোনালোকৰ অৱস্থা একদমেই বেয়া হাতখন মানে যেনেকৈ বৰফত থৈ দিয়া হয় ন সেনেকুৱা যেন লাগিছে সেনেকুৱা কোনো হাত চোৱা মানে সেনেকুৱা হৈ গৈছে হাত পূৰা আৰু মানে নাকৰ পৰা পানী ওলাই আহিছে নকওঁ মানে ঠাণ্ডা পূৰা মানে হাৱা মাৰিছে আৰু 10 কিলোমিটাৰ আছে মাৰি দিয়া পাই যামগৈ আমি তাৰপিছত ধুনীয়াকৈ ক'ৰবাত জুই জ্বলাব লাগিব আৰু কি হয় দেখাইছোঁ বলক আৰু মানে ইয়াত বৰষুণ দিছিলে কি দিছিলে নাজানো ৰাস্তাটো মানে পূৰা পানী হৈ আছে আৰু ৰাস্তাটো মানে পূৰা পকা ক'তো মানে ইমান শিলগুটি ৰাস্তা নাই চিন্তা নাই কি বাইক বে রায় ও ভাই এইফালে চাওক মাৰি দিয়া সেইকাৰণে এইবিলাক কৰি আছোঁ আমি চাহ খাই আছোঁ
আৰু এফালে মেগী আছে মানে চব মানুহ এইটো ৰোল ইয়াতে মানে মেগীটো খাইছিলোঁ আমি আৰু ইয়াত বাইকখন পাৰ্কিং কৰা আছে আমাৰ সকলোৰে আৰু এফালে টয়লেট আছে টয়লেট কৰি লওঁ চাওক কেইটা প্ৰাকৃতিক সৌন্দৰ্য আৰু এফালে চাব আপোনালোকে অ' ভাই চাওক চবফালে এইটো হৈছে মায়ে দিয়া ভিউ ইয়াত ঠাণ্ডা ওলাই আহিলে ঠাণ্ডা চাওক গাড়ী চাড়ী আহি আছে এতিয়া লাহেকৈ ওলাম এতিয়া আমি আৰু ইয়াতে সকলোৱে ফটো চটো মাৰিছে এফালে গাড়ী গৈ আছে আৰু ইয়াতে চবে সকলোৱে ফটো মাৰি আছে এফালে গাড়ী গৈ আছোঁ আৰু এইপিনে ভিউ চাওক টিমেট ভিউ বাইক চাইক ৰখা আছে পূৰা এখন কচিক বাইক এখন মোৰ বাইক এখন বাজিয়া বাইক আৰু গ্ৰুপত কোন গৈছে চাওক এইটো ৰজনী এইপিনে টুলটুল এইপিনে পাজি বাবু কৌশিক এইপিনে চাওক এইটো কোন হয় এইটো হিৰো দেৱাশিষ ফুটবল প্লেয়াৰ দেৱাশিষ এইটো ঠেপ